নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ট্ৰেইলকয়া। আপোনালোকৰ আগত আজি এটা নতুন ভিডিঅ' আগবঢ়াই দিছোঁ। আশা কৰোঁ সকলোৱে চাই ভাল পাব। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আজিৰ যাত্ৰা দীপৰ বিললৈ। বন্ধুসকল, এয়া চাওক, সুন্দৰ পৰিৱেশ। আপোনালোক আহিলে এয়া কি ধুনীয়া পৰিৱেশ। আপোনালোক আহক দীপৰ বিললৈ। বন্ধুসকল, ইয়াতে চাওক, এখন জাননী মাৰি থৈ দিছে। ইয়াতে গুৱাহাটী জলাশয় 2008 বৰ্ষৰ আইন অনুসৰি এই জলাশয়ত যদি কোনো ব্যক্তিয়ে কোনো ধৰণৰ নিৰ্মাণ কাৰ্য বা বেদখল কৰে, তেতিয়াহ'লে এই আইনৰ 6(1) নম্বৰ ধাৰা মতে 50,000 টকাৰ জৰিমনা বা 3 বছৰ কাৰাবাস বা উভয়ে প্ৰযোজ্য হ'ব। এই জাননীখন জাৰি কৰা হৈছে মানে কিয়, এই দীপৰ বিলটো ধৰ টুৰিজিম স্পট হয়। ইয়াতে যাতে কোনো ব্যক্তিয়ে বেদখল কৰিব নোৱাৰে, তাৰ কাৰণে এই সিদ্ধান্ত লোৱা হৈছে। ধুনীয়া পৰিৱেশ। বন্ধুসকল, এয়া চাওক, আপোনালোকৰ আগত ট্ৰেইন গৈ আছে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, চাওক কিমান সুন্দৰ পৰিৱেশ। আহক আপোনালোক দীপৰ বিললৈ এবাৰ আহি চাওক, আপোনালোকৰ মন বহু ভাল লাগি যাব।